আজি হৈছে গৰু বিহু। তো গৰু বিহুত সকলোকে মোৰ আৰু মোৰ ঘৰৰ ফালৰ পৰা সকলোকে বহুত শুভকামনা জনাইছোঁ। আহিব লগা দিনবোৰ বহুত ভাল হওক। আজি মানে মোৰ মনটো বহুত বেয়া লাগি আছে। মানে গৰু বিহু বুলি ক'লেতো আৰু সকলোৱে জানে যে গৰুটোৱে মেইন। তো আমাৰ ঘৰত মানে গৰু আগতে আছিলে, এইবছৰ মানে গৰু নাই, তো বহুত বেয়া লাগি আছে। গৰু থাকিলে সঁচাকৈ বহুত বেছি ভাল লাগে। তো গৰু নাই, সেইবাবে অলপ মনটো ভাল লাগি থকা নাই। বাকী যি নহয়, এতিয়া মই যাম চাংচাৰি। তো ৰেডি হোৱা নাই বাৰু, ৰেডি হৈ লওঁ, তাৰপিছত মই যাম চাংচাৰি। কিয় যাম, কি কৰিম, কি দেখুৱাব পাৰিম, তো সেইটো মানে আপোনালোকে ভিডিঅ'টো চাই থাকিলেহে গম পাব। তো ভিডিঅ'টো শেষ হ'লে চাই থাকিব। এতিয়া আমি আহি পালোঁ এইমছত। সকলোতো গমেই পাই আজি আহিব নৰেন্দ্ৰ মোদী ছাৰ। তো ভিডিঅ'টো চাব। তো আমিও আহিলোঁ ওলাই। আহিছে বহুত, কিন্তু ইমান ভিডিঅ' বনোৱা নহ'ল, যিহেতু আমাৰ ঘৰৰ পৰা ইমান দূৰো নহয়। তো সোনকালে আহি পালোঁ, ৰেডি হৈ কিনে দেখুৱাই নহ'ল। তো ভাবিলোঁ অকণমান দেখাই দিওঁ। আৰু ইমান ভিডিঅ' কৰাৰ কাৰণে ভিতৰত এলাও নাই চাগে, মই যিহেতু ইমান সুধিও চোৱা নাই, ভয়ো লাগে নতুনকৈ যিহেতু ব্লগ ষ্টাৰ্ট কৰিছোঁ। তেনেকুৱাই আৰু চাওকচোন ইয়াৰ পৰিৱেশটো অকণমান। বহুত ভাল লাগিছে ওচৰতে এনেকুৱা এখন মেডিকেল হোৱাৰ বাবে। তো সকলোৰে ভাল হওক তাৰে কামনা।